हेलो गाइस तो आजिर ए भिडिओটোर পৰা আপোনালোকে জানিব পাৰিব যে ইউটিউবৰ পৰা পইচা কেনেকৈ ইনকাম কৰিব পৰা যায়। ইউটিউবৰ জৰিয়তে মানুহে লাখ লাখ টকা ইনকাম কৰিছে, যেনেকৈ মুস্তাফিজুৰ ৰহমানে মান্থলি 50 ৰ পৰা 60 লাখ টকা ইনকাম কৰিছে ইউটিউবৰ পৰা। নেকে ডিম্পু বৰুৱাও কি কৰিছে মান্থলি প্ৰায় তেও 4 লাখৰ পৰা 5 লাখ টকা ইনকাম কৰি আছে ইউটিউবৰ পৰা। ইউটিউবত মাত্ৰ ভিডিও আপলোড কৰি। গতিকে আপোনালোকেও যদি ইউটিউবৰ পৰা পইচা ইনকাম কৰিব বিচাৰে তেন্তে এই ভিডিওটো সম্পূৰ্ণ চাওক, আৰু যদি কোনোবাই মোৰ চেনেলটোত নতুন আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰা, কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিওটোত এটা লাইক কৰি দিয়া। তেন্তে বলক ভিডিওটো আৰম্ভ কৰো। এতিয়া মেইন কথাটো হ'ল যে ইউটিউবত যদি ভিডিও আপলোড কৰি পইচা ইনকাম কৰিব পৰা নগলহেঁতেন তেন্তে মানুহে সদায় সদায় ইউটিউবত ভিডিও আপলোড নকৰিলেহেঁতেন। আপোনালোকে সদায় নতুন নতুন ভিডিওহে চাই আছে আৰু সেইবিলাকৰ ভিডিওৰ পৰা মানুহে পইচা পাই আছে। গতিকে আপোনালোকেও যদি ইউটিউবৰ পৰা পইচা ইনকাম কৰিব বিচাৰিছে তেন্তে আপোনালোকৰ এটা ইউটিউব চেনেল খুলিব লাগিব আৰু সেই ইউটিউব চেনেলটো ভেৰিফাইও কৰিব লাগিব। তেতিয়াহে আপোনালোকে ইউটিউবত ভিডিও আপলোড কৰিব পাৰিব আৰু ভিডিওৰ পৰা আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। কিন্তু মেইন কথাটো হ'ল যে আপোনাৰ ইউটিউব চেনেলটো ভেৰিফাই কৰিলে আপুনি পইচা ইনকাম কৰিব নোৱাৰে। তাৰ কিছুমান ৰুলছ আছে আৰু সেই ৰুলছ বিলাক হৈছে আপোনাৰ চেনেলটোত 1000 সাবস্ক্ৰাইবাৰ হ'ব লাগিব, 4000 ঘণ্টা আপুনি কমপ্লিট কৰিব লাগিব, তাৰ পিছতহে আপোনাৰ চেনেলটো মনিটাইজ হ'ব, তাৰ পিছত আপুনি পইচা ইনকাম কৰিব পাৰিব। কিন্তু এই 4000 ঘণ্টাটো কমপ্লিট কৰাত কিছুমানৰ ভাবে একদম সহজ হৈ পৰে। যেতিয়া আপুনি এটা ভাল কন্টেন্টৰ ওপৰত ভিডিও বনাব, ভাল এটা ভিডিও বনাব, মানুহে যেতিয়া আপোনাৰ ভিডিওটো চাই ভাল পাব তেতিয়া আপোনাৰ ভিডিওটো সম্পূৰ্ণভাৱে ওয়াচ কৰিব। যদি আপুনি 5 মিনিটৰ ভিডিও বনাইছে তেন্তে সেই ভিডিওটো মানুহে সম্পূৰ্ণ চাব আৰু তাত আপোনাৰ 1 লাখ ভিউজ হৈ গলেই আপোনাৰ চেনেলটো টোটালি মানে কি হৈ যাব, মনিটাইজ হৈ যাব। 4000 ঘণ্টাটো কমপ্লিট হৈ যাব। 4000 ঘণ্টা মানে 2,40,000 মিনিট যেতিয়া আপোনাৰ টোটালি কমপ্লিট হৈ যাব তাৰ পিছতে আপোনাৰ চেনেলটো মনিটাইজ হ'ব আৰু তাৰ পৰাই আপুনি পইচা ইনকাম কৰিব পাৰিব। গতিকে আপুনি এটা ভাল কন্টেন্টৰ ওপৰতহে ভিডিও বনাব লাগিব, তেতিয়াহে আপোনাৰ চেনেলটো মনিটাইজ কৰিব পাৰিব আৰু মনিটাইজ হোৱাৰ পিছতে আপুনি ৰেগুলাৰলি ইউটিউবত ভিডিও আপলোড কৰি যাব আৰু তাৰ পৰাই আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। গতিকে আপোনাৰ চেনেলটো কেনেকৈ ভেৰিফাই কৰিব সেই বিষয়ে এতিয়া জানি লওক। তো গাইস এতিয়া আপোনালোকে ডাইৰেক্টলি এটা জিমেইল একাউণ্ট ক্ৰিয়েট কৰি ল'ব। যেহেতু মোৰ জিমেইল একাউণ্ট ক্ৰিয়েট কৰা আছে সেইকাৰণে মই এতিয়া ডাইৰেক্টলি মোৰ ইউটিউব একাউণ্টটো ভেৰিফাই কৰিম। ভেৰিফাই কৰিবৰ কাৰণে মোৰ যাব লাগিব ক্ৰোম ব্ৰাউজাৰত। আপোনালোকে ক্ৰোম ব্ৰাউজাৰটোত ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰিব youtube.com youtube.com বুলি সাৰ্চ কৰি ল'ব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা সাইট ওপেন হ'ব। ওপেন হোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰিব। কৰাৰ পিছত ডেস্কটপ সাইট কৰি ল'লে বেছি সুবিধা হয়, গতিকে ডেস্কটপ সাইটটো কৰি ল'ব। ডেস্কটপ সাইটটো হোৱাৰ পিছত আপোনালোকে ডাইৰেক্টলি গুচি যাব। এইফালে চাওক চুকত এটা লোগো দেখা পাইছে, এই লোগোটোত ক্লিক কৰিব। কৰাৰ পিছত ইয়াত আহি গৈছে মানে ইউৰ চেনেল বুলি এটা অপশ্যন আহিছে, ইউৰ চেনেলত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আকৌ নতুন এটা পেজ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে সিলেক্ট কৰিব কাষ্টমাইজ চেনেল। কাষ্টমাইজ চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এটা নতুন পেজ ওপেন হ'ব আৰু সেই পেজটোত আপোনালোকে কি কৰিব পাৰিব, নিজৰ একাউণ্টটো ভেৰিফাই কৰিব পাৰিব। আৰু এতিয়া চাওক নতুন পেজটো ওপেন হৈ গৈছে। তাৰপিছত আপোনালোকে এইফালে তলফালে এটা সেটিং অপশ্যন দেখা পাইছে, সেটিঙত ক্লিক কৰক। কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এটা পেজ আহিছে। তাৰপিছত আপোনালোকে ক্লিক কৰক চেনেলত। চেনেলত ক্লিক কৰাৰ পিছত তাৰপিছত কৰিব ফিউচাৰ এটা অপশ্যন আছে, 3 নম্বৰ অপশ্যনটো যে তাত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে ফিউচাৰ্ছ ডেট ৰিকুৱায়াৰ ফোন ভেৰিফিকেশ্যন। আপোনালোকে ইয়াত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ক্লিক কৰিব ভেৰিফাই ফোন নাম্বাৰ। আপোনাৰ যেহেতু ফোন নাম্বাৰটো ভেৰিফাই কৰিব লাগে তাত ক্লিক কৰি ফোন নাম্বাৰটো ভেৰিফাই কৰিব। তাৰপিছত আহি যাব আপোনাৰ ক্ৰোম। আকৌ আপোনালোকে ক্ৰোমত ক্লিক কৰিব। আপোনালোকৰ সন্মুখত নতুন এটা পেজ ওপেন হ'ব। সেই পেজটোত কি কৰিব, আপোনালোকে ইয়াত গৈ পিনি আপোনালোকৰ যিটো নাম্বাৰ আছে মোবাইল নাম্বাৰ সেইটোৱে দিব যিটো নেকি আপোনাৰ নিজৰ নামৰ সিম হয়। সেই নাম্বাৰটো দিলে বেছি সুবিধা হয়। গতিকে ইয়াত আপোনালোকে যিকোনো এটা মানে আপোনাৰ নিজৰ নামৰ সিমৰ নাম্বাৰটো ইয়াত ডাইল কৰি দিব। কৰাৰ পিছত আপোনালোকে গেট কোডত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ মোবাইলত এটা কোড আহিব আৰু সেই কোডটো দি পিনি আপুনি ইউটিউব চেনেলটো ভেৰিফাই হ'ব।